আজি হৈছে 16 তাৰিখ, মাজত মাত্ৰ 3 দিন আছে, যেহেতু 20 তাৰিখে SIKAAR ৰিলিজ হ'ব। আল্টিমেটলি মানে ট্ৰেইলাৰটোৰ বিষয়ে বেছি কথা নাপাতো, কাৰণ কিয় ট্ৰেইলাৰটো গোটেই চাইছে। ট্ৰেইলাৰটোৰ কামখিনি খুব ধুনীয়া হৈছে, একশ্যন পাতি খুব ধুনীয়া হৈছে, VFX CGI আল্টিমেট লগা হৈছে। জুবিন গাৰ্গৰ যিটো মানে বাঘৰ লগত যিখিনি শ্বটছ দেখাইছে তো খুব ধুনীয়া লগা হৈছে। লগতে কালাৰ গ্ৰেডিং, এডিটিং, বেকগ্ৰাউণ্ড মিউজিক গোটেইখিনি খুব সুন্দৰ। কিন্তু আজিৰ এই ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব। ট্ৰেইলাৰটো মানে ভালদৰে চাই মই যিখিনি কথা বুজিছোঁ, ষ্টৰিটো মানে প্ৰেডিক্ট কৰিব পাৰি। সেই ষ্টৰিটোৱে আপোনালোকে পাব চিনেমা হলত যায়। তো আজি মানে এই ভিডিঅ'টো ট্ৰেইলাৰটো অলপ ব্ৰেকডাউন কৰিম, ট্ৰেইলাৰটো কেনেকুৱা হ'ব বা কি আমি এক্সপেক্টেশ্যন ৰাখি চিনেমা হলত যাব পাৰোঁ, তো সেই বিষয়ে কথা পাতিম। ভিডিঅ'টো শেষলৈ চাব, ভাল পাব। চিনেমাখনৰ কাহিনীটো চাহ বাগানত আৰম্ভ হ'ব আৰু চাহ বাগানৰ এজন মানে শ্ৰমিক হিচাপে জুবিন গাৰ্গে কাম কৰিব। সাধাৰণ এটা ল'ৰা, সি মানে অলপ সাহসী, তো তেনেকুৱা ধৰণৰ এটা তাৰ কেৰেক্টাৰ থাকিব। তাৰপাছত ধানী মোহনৰ লগত এটা লাভ ষ্টৰি হ'ব। তাৰপাছত জুবিন দাই ধানী মোহনৰ লগত মানে নিজৰ ঘৰখন বনোৱাৰ সপোন দেখিব। তেখেতসকলে মানে ভৱিষ্যতে নিজৰ মানে ফেমিলি প্লেনিং কৰিব বা ধৰক ঘৰ-চৰ ভালদৰে বনাই মানে এটা সেটেলমেণ্ট হোৱাৰ কথা চিন্তা কৰিব। তাৰপাছত ধানী মোহনৰ লগত এটা ইনচিডেণ্ট হ'ব, মেবি তেখেতক ৰেপ কৰিব চাব। কাৰণ কিয় আপোনালোকে ট্ৰেইলাৰটোত লক্ষ্য কৰিব, ধানী মোহনৰ মানে এই কান্ধত এনেকৈ হাত এখন দিয়ে, আৰু সেই মানুহটো হৈছে ব্ৰিটিছ। কাৰণ কিয় ব্ৰিটিছে মেইনলি চাহ বাগানকেইখন চলাই থাকিব, আৰু সেই ব্ৰিটিছে মানে কি চাহ বাগানৰ ছোৱালীৰ ওপৰত মানে বেয়া চকু দিব, আৰু তাৰে ভিতৰত হয়তো ধানী মোহন সেই ছোৱালীজনী হ'ব। ব্ৰিটিছৰ লগত মানে সঞ্জীৱ বুঢ়াগোহাঁই মানে মিলিত হৈ থাকিব। কাৰণ কিয় আপোনালোকে ট্ৰেইলাৰটোত দেখিব গাঞ্জাৰ ব্যৱসায়ৰ কথা পাতে সঞ্জীৱ বুঢ়াগোহাঁইৰ লগত। সঞ্জীৱ বুঢ়াগোহাঁই হয়তো মানে চাহ বাগানৰ এজন সাধাৰণ শ্ৰমিক হিচাপে কাম কৰিব জুবিন গাৰ্গহঁতৰ লগত। জুবিন গাৰ্গহঁতৰ মানে বন্ধু হিচাপে থাকিব। পিছত মানে হয়তো জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিব, আৰু তাৰ পাছত জুবিন গাৰ্গে সঞ্জীৱ বুঢ়াগোহাঁইক মাৰ্ডাৰ কৰিব। মাৰ্ডাৰ চিনটো আপোনালোকে দেখা পাইছে, কডলৰে মানে মাথাত কোবোৱা চিন এটা আছে। আৰু মেবি হ'ব পাৰে যিহেতু সঞ্জীৱ বুঢ়াগোহাঁই এই ব্ৰিটিছসকলৰ লগত জড়িত হৈ আছিল, তাৰে কাৰণে হয়তো ধানী মোহনৰ মৃত্যু হ'ব পাৰে। আৰু লগত এটা গাড়ীত শ্বট আছে, এজন মানে ব্ৰিটিছ আৰু অন্তৰিক্ষ, তাহাঁতৰ মাজত এটা কথোপকথন হয় যে ব্ৰাউন গাৰ্লছ মানে মাগুৰ বৰণীয়া ছোৱালীৰ প্ৰতি মানে বাহিৰৰ যিবিলাক ব্ৰিটিছসকল আছে, তো তেখেতসকল মানে বলিয়া। তাত মানে মাগুৰ বৰণীয়া ছোৱালীৰ মানে দামটো বহুত বেছি, মানে তেখেতসকলে হয়তো মানে স্মাগলিং কৰিব, মানে ছোৱালী বিদেশত পঠোৱা স্মাগলিঙৰ কিবা এটা ষ্টৰি থাকিব লগতে, তেনেকুৱা লাগিছে। আৰু অন্তৰিক্ষ মেবি চাহ বাগানতো কিবা এটা ভাল পষ্টত থাকিব, সি মানে সেই কামটোত জড়িত হৈ যাব পইচাৰ লগত। আৰু তাৰে পাছত মানে দুটা ষ্টৰি মানে একলগ হ'ব। এইফালে ধানী মোহনৰ মৃত্যুৰ বদলা লোৱাৰ কাৰণে জুবিন গাৰ্গ উত্তেজিত হৈ থাকিব, লগতে মানে সি যিহেতু এটা সহজ সৰল চিধা ল'ৰা, হয়তো সি মানে ধানী মোহনৰ মানে মৃত্যুৰ বদলা ল'বা যোৱাৰ সময়ত গম পাব যে নহয় আৰু এটা বেলেগ ষ্টৰি সোমাই আছে ইয়াত। তাৰপাছত জুবিন গাৰ্গে হয়তো গম পাব যে কিবা ছোৱালীৰ স্মাগলিং টাগলিঙো কিবা এটা ডাঙৰ ৰেকেট মানে চলাই আছে সিহঁতে। তো তাৰপাছত মানে ষ্টৰিটো তেনেকৈ মেবি গতি কৰিব, আৰু তাৰপাছত জুবিন গাৰ্গে মানে লণ্ডনলৈ যোৱাৰ কাৰণে প্লেনিং কৰিব। কেকেৰ লগত মনে মনে লণ্ডনলৈ গুচি যাব। তাৰপাছত তাতে মানে কিছুমান ক্লেছ হ'ব হয়তো। তাৰপাছত মানে প্ৰাণ গোস্বামী ওলাব, আদিল হুছেইনে মানে কি ইনভেষ্টিগেশ্যন কৰিব কেছটো। হয়তো আদিল হুছেইন অসমৰে হ'ব। তাৰপাছত আদিল হুছেইনে গোটেই কথাবিলাক মানে ভালদৰে চালি জাৰি চাব। এই গামোচাৰ যিটো শ্বট এটা আছে, আপোনালোকে ট্ৰেইলাৰটো চালে গম পাব, জুবিন গাৰ্গে যেতিয়া মানে সেই কিবা এটাত উঠি যেতিয়া মানে গুলটিছটো মাৰে, তেতিয়া মানে আপোনালোকে লক্ষ্য কৰিব গামোচাৰ এটা মানে চিৰা অংশ তাতে ৰৈ যায়, আৰু তাৰ পাছত আদিল হুছেইনে সেইটো ইনভেষ্টিগেশ্যন কৰে আৰু পুলিচক কয় মানে দিছ ইজ গামোচা, স্পেচিয়েলি মানে আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ মানুহসকলে ইউজ কৰে। তো তেনেকৈ এটা ইনভেষ্টিগেশ্যন চলিব। হয়তো জুবিন গাৰ্গ আৰু কেকে লণ্ডনত গৈ মানে মনে মনে কামবিলাক কৰিব, মানে কাৰোবাক মাৰ্ডাৰ কৰিব, কাৰোবাক মানে ধৰক উঠাই লৈ যাব, লৈ যাই মেলি মানে সেই ব্ৰিটিছ কেইজন ক'ত আছে কি কথা সেইবিলাক কথা সুধিব। তো তাৰপাছত মানে কেছটো লাহে লাহে স্প্ৰেড হৈ যাব, আৰু আদিল হুছেইনে সেই কেছটো ইনভেষ্টিগেশ্যন কৰিব। তাৰপাছত কিবা এটা সলিউশ্যন ওলাব, তেনেকৈ চিনেমাখন শেষ হ'ব। এতিয়া কথা হৈছে ষ্টৰি লাইনটো প্ৰেডিক্টেবল। যদি ষ্টৰি লাইনটোৰ উপস্থাপন ভাল হয় আৰু লগত যদি ভিতৰত বহুতখিনি মছলা পাতি থাকে, তেতিয়াহ'লে চিনেমাখন চাব খুব ধুনীয়া হ'ব। কাৰণ কিয় চিনেমাখন এখন মানে কমাৰ্চিয়েল চিনেমা, গম পোৱা গৈছে কেনেকৈ উপস্থাপন কৰে, দেৱাংগৰ বৰগোহাঁই কেনেকৈ এডিটিং কৰিছে বা কেনেকৈ ডাইৰেকশ্যন কৰিছে, তো সেইবিলাক মানে গুৰুত্বপূৰ্ণ হ'ব চাবৰ কাৰণে। আৰু লগতে চিনেমাখনৰ লেন্থটো হৈছে 2 ঘণ্টা 30 মিনিট। এতিয়া কথাটো হৈছে জুবিন গাৰ্গে যিবিলাক চিনেমা কৰিছে, তো তাতে মানে এটা কথা লক্ষ্য কৰিব পাৰি যে চিনেমাৰ লেন্থটো বেছি দীঘল নহয়, কিন্তু এইখন চিনেমাৰ লেন্থটো খুবেই বেছি দীঘল। তো সেইটো কাৰণে মানে আমি এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ ভাল এটা ষ্টৰি হ'ব। আৰু যদি ভাল এটা ষ্টৰি নহয়, তেতিয়াহ'লে মানে কথাটো হ'ব কি, ধৰক যেনেকৈ ডক্টৰ বেজবৰুৱা 6 কোটিমান টকা ইনকাম কৰি চিনেমাখন মানে ৰৈ গৈছিল, আৰু তেনেকৈ ধৰক এই চিনেমাখনেও 6-7 কোটিৰ ঘৰত সোমাই মানে ৰৈ যাব। কিন্তু যদি ষ্টৰিটো মানে আল্টিমেট হয়, যদি মানে মানুহক মছলাটো দিব পাৰে, তেতিয়াহ'লে এই চিনেমাখনে হয়তো বিদুৰ ভাই ৰেকৰ্ডটো ব্ৰেক কৰিব।
তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ভূত জলকীয়া আহি আছে 27 তাৰিখে এইটো মাহৰে 27 তাৰিখে আহি আছে আৰু তেখেতসকলে কি ভাবি ৰিলিজ দিব গৈ আছে মই বুজি পোৱা নাই কাৰণ কিয় 20 তাৰিখে যেহেতু চিকাৰখন ৰিলিজ হ'ব আৰু এসপ্তাহ চিকাৰ খুব ধুনীয়া চলিব ভূত জলকীয়াই মানে কিন্তু মাইনাছত যাব তেখেতসকলে হয়তো ডেটটো অকমান পিছুৱাই দি 20 দিন পাছত ৰিলিজ কৰিব পাৰে তেতিয়া দৰ্শক নিশ্চয় হলত আহিব তো তাৰে বিষয়ে ভালদৰে কথা পাতিম আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ